হাই ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনাই মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন চাম মই কৰা হাতৰ কামৰ কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এযোৰ কাপোৰ আপোনাৰ প্ৰথমে ফুলটো দেখাইছোঁ। এইটো ফুল এইযোৰ খাদী কটনত কৰা হৈছে। এইটা কালাৰ ব্যৱহাৰ কৰিছোঁ। এইটো মই মিলাই লৈছোঁ, ৰেড আৰু হোৱাইট কালাৰ মিলাই লৈছোঁ, এইটো য়েল্লো আৰু এইটো গ্ৰীণ, ডাৰ্ক গ্ৰীণ, তো মিলাই কিনে কাপোৰযোৰ কৰিছোঁ। চাওকচোন কাপোৰযোৰ। আৰু লাষ্টত মই গ্লিটাৰ ব্যৱহাৰ কৰিছোঁ, এইটো গ্লিটাৰ ব্যৱহাৰ কৰিছোঁ। আৰু কাপোৰযোৰ চাওকচোন, দেখিবলৈ কিমান ধুনীয়া এটা শ্বাইনিং আহিছে। এইযোৰ অৰ্ডাৰ কাপোৰ হয়, সম্পূৰ্ণ ৰেডি টু ৱেৰ কৰা আছে। ফাইনেলি কাপোৰযোৰ সম্পূৰ্ণ হৈছেগৈ, তো এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আৰু মোৰ ওচৰত ৰেডি ষ্টকত এযোৰ আছে। এযোৰ হোৱাইট কালাৰত আছে আপোনাৰ কাপোৰ। মেখেলাখন ইমানটো কৰা আছে, ইমানটোলৈ কৰা আছে। যোনে কিনে ৰেডি টু ৱেৰ কৰি দিয়া হ'ব। আৰু চাদৰখন এনেকৈ আছে, আৰু চাদৰৰ গোটেই পাৰিটো এনেকৈ দিয়া আছে, বৰ্ডাৰটো খুব ধুনীয়া এযোৰ কাপোৰ। কোনোবাই যদি ল'ব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে। আৰু এযোৰ কাপোৰ বা আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু প্ৰথমবাৰ যদি চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, বাই। লগ পাম আকৌ এটা ভিডিঅ'ৰ সৈতে।